এই ভিডিঅ'টোত আমি আলোচনা কৰিম বৰ্গ আৰু বৰ্গমূলৰ বিষয়ে। বৰ্গ মানে স্কোৱাৰ। ধৰা হ'ল আমি 2 বৰ্গ লাগে আমাক, মানে 2 স্কোৱাৰ সমান 2 2 4, মানে 2 দুটা পূৰণ কৰিলে কিমান পালোঁ? 4 পালোঁ। এতিয়া আমি যদি ডাঙৰ চাওঁ, ধৰা হ'ল আমাৰ এটা সংখ্যা দিছে 19 দিছে, ইয়াৰ আমি উলিয়াব লাগে বৰ্গ মানে স্কোৱাৰ উলিয়াব লাগে। আমি কেনেকৈ উলিয়াম এতিয়া? 19 স্কোৱাৰ মানে 19 দুটা পূৰণ কৰিলেও হয় স্কোৱাৰ, 19 দুটা পূৰণ কৰিলেও স্কোৱাৰ হয়। 19 দুটা পূৰণ কৰি চাব পৰা, 19 দুটা পূৰণ কৰি যদি চোৱা পাবা 361 পাবা। এতিয়া কথাটো হ'ল এই ভিডিঅ'টো মই ইয়াৰ শ্বৰ্ট ট্ৰিক কেইটামান শিকাম যে কেনেকৈ আমি অতি সহজতে বৰ্গ উলিয়াব পাৰিম একো পূৰণ নকৰাকৈ। প্ৰথম কথা যে ইয়াত 1 আছে আৰু 9 আছে, 1 আছে আৰু 9 আছে। এতিয়া এই দুইটাৰ বৰ্গ উলিয়াই লৈছোঁ আমি প্ৰথমতে 1ৰ বৰ্গ উলিয়াম, তাৰপিছত 9ৰ বৰ্গ উলিয়াম। 1ৰ বৰ্গ হৈছে 1 গুণে 1 আৰু 9ৰ বৰ্গ হৈছে 9 9 গুণ 81। তাৰপিছত এইটো প্ৰথম ষ্টেপ হৈ গ'ল যে আমি প্ৰথমতে 1ৰ বৰ্গ উলিয়ালোঁ, তাৰপিছত 9ৰ বৰ্গ উলিয়ালোঁ, 1 গুণে 1 9 9 গুণ 81 আৰু ইয়াত পাতি ল'লোঁ আমি। এতিয়া এই 1 9 দুটা পূৰণ কৰিম, 9 গুণে 9 আৰু এইটো পূৰণ কৰিম, মানে 1 পূৰণ 9 পূৰণ এই যিটো স্কোৱাৰ থাকিব সেইটো পূৰণ কৰিম। তো 1 9 গুণ 9 9 গুণ 18 আৰু সেই 9 18টো ক'ত পাতিম? 18। আমি এই 1ৰ তললৈ নাপাতো, কিন্তু এইটো বেলেগ হৈ গ'ল। 1ৰ তললৈ নাপাতো, আমি 8ৰ তললৈ পাতিছোঁ। এতিয়া গোটেইটো যোগ কৰি দিয়া, 1 8 দুগুণ 8 8 16 6 কৰিব 1 1 1 2 3 361। ইয়াতো 361 পাইছিলোঁ আমি। আকৌ পৰা কৈছোঁ যে 19ৰ বৰ্গ উলিয়াইছোঁ, দুটা সংখ্যা বৰ্গ উলিয়াব শিকাইছোঁ। দুটা সংখ্যা যদি আমাৰ বৰ্গ উলিয়াব দিয়ে, আজি 99ৰ বৰ্গ উলিয়াব দিব পাৰে। 99ৰ বৰ্গ উলিয়ালে কি হ'ব? 99ৰ বৰ্গ কেনেকৈ উলিয়াম? যে প্ৰথমে 9 বৰ্গ উলিয়াইছোঁ, 9 9 গুণ 81, আকৌ 9 বৰ্গ উলিয়াইছোঁ, 9 9 গুণ 81। 9 এই গোটেইকেইটা পূৰণ কৰিম, 9 9 গুণ 81 আৰু 81 লগত 2 পূৰণ কৰিলে কিমান হ'ব? 2 গুণে 2 2 8 গুণ 16 1। এই গোটেইটা যোগ কৰি দিম আমি, 1 8 2 10 0 কৰিব 1 6 1 7 8 8 1 9 9801। গতিকে 99ৰ বৰ্গ কিমান? 9801। এইটো শ্বৰ্ট ট্ৰিক। আমি যদি 99 × 99 যদি পূৰণ কৰোঁ, তেনেকৈ পূৰণ কৰিব পাওঁ, কিন্তু এইটো বহুত দীঘল হৈ যাব। গতিকে কি হ'ব? ইয়াৰ উত্তৰটো 9801 ওলাব, কিন্তু এইটো কৰোঁতে বহুত লং প্ৰচেছ হ'ব। এইটো হৈছে এটা শ্বৰ্ট ট্ৰিক যাৰ জৰিয়তে আমি বৰ্গ উলিয়াব পাৰিম। আকৌ এটা কৈছোঁ যে 19ৰ বৰ্গ লাগে, 19ৰ বৰ্গ। যে প্ৰথমতে আমি প্ৰথম সংখ্যাটো বৰ্গ উলিয়াইছোঁ 1 গুণে 1 আৰু ইয়াত পাতি লৈছোঁ। দ্বিতীয় সংখ্যাটো বৰ্গ উলিয়াইছোঁ 9 9 81, সেইটো পাতি লৈছোঁ। আমি পূৰণ কৰোঁতে কেনেকৈ উলিয়াম? লাষ্টৰ সংখ্যাটো বাদ দিওঁ নাই, তাৰ পিছৰ ষ্টেপটো আমি আহি থাকোঁ এনেকৈ। গতিকে আমি কি কৈছোঁ? 1 9 আৰু 2 গোটেই তিনিটা সংখ্যা পূৰণ কৰিছোঁ, আৰু পূৰণ কৰি পেলাই কিমান পাইছোঁ? 1 9 গুণ 9 9 9 18, এই 18টো ইয়াৰ পৰা পাতিছোঁ, মানে আমি প্ৰথম সংখ্যাটো পোনে পোনে পতা নাই। এতিয়া এই প্ৰথম সংখ্যাটো পোনে পোনে পতা নাই। এতিয়া এই 1 গোটেই সোপা যোগ কৰি দিছোঁ আমি, 1 পাইছোঁ 8 8 16 6 কৰিব 1 1 1 2 3 361। যিটো আমি 19 আৰু 19 পূৰণ কৰিলোঁ 361 পাম। এতিয়া যদি আৰু এটা যদি আমি উদাহৰণ চাওঁ, যদি 78ৰ বৰ্গ লাগে আমাক, 78ৰ বৰ্গ লাগে, কেনেকৈ উলিয়াম? প্ৰথম কথা এই দুইটাক আমি বেলেগকৈ লৈছোঁ। প্ৰথমতে 7ৰ বৰ্গ লৈছোঁ, 7 7 গুণ 49, সেইটো ডাইৰেক্ট পাতি লৈছোঁ। তাৰপিছত 8ৰ বৰ্গ লৈছোঁ, 8 8 গুণ 64। এতিয়া এই গোটেই তিনিটা পূৰণ কৰিম, মানে 7 পূৰণ 8 পূৰণ আৰু যিটো বৰ্গমূলটো সেইটো পূৰণ কৰিম। 7 8 গুণ 54, 2 54 কিমান হ'ব? 112। এই গোটেইটা যোগ কৰি দিম, 4 6 2 8 9 10 0 কৰিব 1 4 1 5 6 6084 হৈছে 78ৰ বৰ্গ। এতিয়া আমি চাম বৰ্গমূল।
স্কোৱাৰ ৰুট তো আমি বৰ্গমূলৰ বিষয়ে পাই আহিছোঁ আগতেই এইটো হৈছে বৰ্গমূল চিনটো আৰু ইয়াৰ ভিতৰত যিটো সংখ্যা থাকে যদি 9 থাকে তেতিয়া কি হ'ব এনেকুৱা দুটা সংখ্যা পূৰণ কৰিম একে সংখ্যা দুটা পূৰণ কৰি 9 পাব লাগিব মানে 3 3 গুণ 9 3 দুটা পূৰণ কৰিলোঁ তাৰ পৰা 3 এটা ওলাই আহিলে এই 3টো হৈছে √9 ৰ বৰ্গমূল এতিয়া এইবোৰ আমি সৰু সংখ্যা পাইছিলোঁ যদি আমাক ডাঙৰ সংখ্যা দিয়ে আমি কেনেকৈ বৰ্গমূল লিয়াম ধৰা হ'ল এটা উদাহৰণ যদি লওঁ √1764 ইয়াৰ বৰ্গমূল লাগে এটা সহজ নিয়ম শিকাইছোঁ যে আমি ইয়াক দুজোৰ কৰি লৈছোঁ 17 এজোৰ আৰু 64 এজোৰ 64 আমাৰ 6টো কোনো দৰকাৰ নাই ইয়াৰ 6টো আমাৰ দৰকাৰ নাই আমাৰ লাগে কোনটো 4টো 4টো কাৰ বৰ্গ হেতু আমাক লাগে দিয়া মানে আমি 4টো ক'ত পাম 2 2 গুণ 4 পাম প্ৰথম কথা 2 বৰ্গ 4 হয় হেতু 2টো পামেই আমি দ্বিতীয় কথা 8 7 গুণ 64 টো 4টো আছে মানে যদি 8 7 গুণ 64 ৰে 4টো আছে গতিকে আমি হেকানে 8টো লৈ লৈছো প্ৰথমতে কি কইলো যে দুজোৰ কৈ লৈছো 17 আৰু 64 এতিয়া আমাৰ ইয়াত লাষ্টৰ যদি চাও 64 ৰ 6টো আমাৰ কোনো দৰকাৰ নাই 4টো 2 বৰ্গ 4 হয় হেকানে আমি 2টো লৈ লৈছো দ্বিতীয় কথা 8 7 গুণ 64 আমি কি কৈছো 4টো পাও কাৰণে আমি 4টো লৈ লৈছো 10 ভিতৰতে দৰকাৰ বাকিবোৰ দৰকাৰ নাই এতিয়া এইটা লোৱাৰ পিছত ইয়াৰ ভিতৰত কোনটো সংখ্যা হ'ব হেতু আমি কেনে গম পাম যেটো সৰু হ'ব আমি হেতুকে লম এতিয়া নেক্সট আমি চাম মানে এটো 2টো সৰুটো হ'ল 2 গতিকে আমি 2টো হ'ব কি পিছৰ সংখ্যাটো আমাক এটা প্ৰথম সংখ্যাটো লাগে প্ৰথম সংখ্যাটো আমি ক'বা পাম এই 17 ৰ পৰা পাম কেনেকৈ পাম 17 টো কাৰ বৰ্গ ওচৰতে আছে 4 4 গুণ 16 4 স্কয়াৰ যদি কওঁ 4 বৰ্গ কৰিলে কিমান হ'ব 16 হ'ব 5 স্কয়াৰ কৰিলে কিমান হ'ব 25 হ'ব কিন্তু 3 স্কয়াৰ কৰিলে 9 হ'ব কিন্তু 3 স্কয়াৰটো কি হ'ব ওচৰত হলো সৰু হ'ব কিন্তু হেকানে আমি 3 স্কয়াৰটো নলওঁ আমি কি লম 4 স্কয়াৰ 5 স্কয়াৰ চাম এই 4 স্কয়াৰ 5 স্কয়াৰ 17তকে কি হয় 4 স্কয়াৰটো ওচৰতে হয় 16টো একেবাৰে ওচৰত আছে মাত্ৰ 1 কমিছে কিন্তু 5 স্কয়াৰটো বহুত দূৰত আছে 17তকে বহুত ডাঙৰ হেকানে যেটো আটাইতকৈ ওচৰত আছে 16টো হেতু আমি লম হেতু মানে 16টো নলওঁ কিন্তু 4টো লম অকল এই যেটো 4 সংখ্যাটো লম এদিকে এই 42 এ হৈছে কি 1764 ৰ বৰ্গমূল আকৌ এবাৰ চাইছো ভালকে যে আমাৰ দিছে সংখ্যাটো 1764 দিছে সংখ্যাটো দিছে 1764 ইয়াৰ বৰ্গমূল লাগে 1764 ৰ বৰ্গমূল প্ৰথম কথা যেটো লাষ্টৰ সংখ্যা দিছে আমি এই দুজোৰ কৰি লৈছো প্ৰথমতে আৰু যেটো লাষ্টৰ সংখ্যা দিয়া আছে তাৰ কি কাৰ বৰ্গমূল কি 2 বৰ্গমূল হেকানে আমি 2 সংখ্যা লৈ লৈছো আমি কেতিয়াবা কিন্তু 8টো লবলগীয়া হ'ব পাৰে কোনো ক্ষেত্ৰত সেই কাৰণে আমি 8টো লৈ লৈছো কিন্তু ইয়াত যেহেতু 2টো সৰু হয় হেকানে আমি 2টো লৈ লৈছো প্ৰথমতে 2 এই সংখ্যাটো হৈছে পিছৰ সংখ্যাটো যেটো আমাৰ বৰ্গমূল আমি পাম সেই বৰ্গমূলটোৰ পিছৰ সংখ্যাটো হৈছে 2টো এটা আমাক লাগে প্ৰথম সংখ্যাটো ক'বা আমি প্ৰথম জোৰ সংখ্যা পাম 17 ৰ পৰা এতিয়া আমাৰ এনেকুৱা দুটা বৰ্গ সংখ্যা লম যেটো 17 ৰ ওচৰ হয় 3 3 গুণ 9 4 4 গুণ 16 আৰু 5 5 গুণ 25 এইকিটা প্ৰায় ওচৰত থকা সংখ্যা কিন্তু আটাইতকৈ ওচৰত কোনটো আছে 16 পিছতে 17 গতি আটাইতকৈ ওচৰত আছে 16 হেকানে আমি কি ললো 16 কেনেকৈ পাইছিলো 4 4 গুণ 16 কৈ পাইছিলো গতি তাৰ পৰা কোনটো সংখ্যা পালো 4 সংখ্যাটো যেটো 4 সংখ্যাটো ইয়াত লৈ ললো গতি এই 42 হৈছে 1764 ৰ বৰ্গমূল